beautiful people, welcome to my blog. আৰু আজি এটা নৰ্মেল ব্লগ লৈ আনিছোঁ আৰু এয়া আমাৰ প্ৰিন্সু দেখিছে নহয় ৰাতিপুৱা তুলসী গছৰ গোটেই ঠানিডাল ছিঙি আনিছে আনি কিনে বাটিত ভৰাই আছে কাৰণ তাৰ বোলে কাহ হৈছে সেইটো কাৰণে মানে দাদাকক দেখিছে এটা দুটা পাত ছিঙি থকা সি বাপেকে গোটেই ঠানিডালেই ছিঙি কিনে শান্তি পাইছে আজি তাক কৈছোঁ বাপেকে গালি পাৰিব বুলি লগালগ ঠানিডাল ক'ৰবাত লুকাই দিছে ক'ত লুকাই দিলে মই বিচাৰি নাপালোঁ ইমান বদমাচি মানে তাৰ আৰু এয়া মুৰ্গী বেপাৰীয়ে আহিছিলে চ' ৰাখিলোঁ মুৰ্গী কিন্তু কাটাৰ পিছতহে গম পালোঁ সেইটো একচুৱেল মুৰ্গী নাছিলে মানে কি লোকেল মুৰ্গী নাছিলে বদমাচি কৰিলে বাৰু সি তো সেইটোৱে মই দুপৰীয়াৰ কাৰণে বনালোঁ অকণমান আৰু ফ্ৰাই অকণমান বনাই কিনে চবেই অকণমান টেষ্ট কৰিলে আৰু এয়া ঘৰৰ কল চবেই অলপ খালোঁ আৰু এয়া দুপৰীয়া ভাত খাইছে নেকি জাষ্ট লোকেল মুৰ্গী আৰু ভাতে খালোঁ লোকেল মুৰ্গী মানে সেয়াই আৰু বদমাচি মুৰ্গী কি বুলি ক'ম আৰু এনিৱেজ তাৰপিছত এয়া আমাৰ প্ৰিন্সুক চাওক তাক মানে লেগ পিচটো লাগে নাই দিয়াৰ কাৰণে চকুৰ পানী ওলাই গৈছে আৰু সি বিৰাটে ভাল পায় লেগ পিচটো দুইটাৰ কাজিয়া লাগে সেইকাৰণে দুখনটো থাকিবই লাগিব কেতিয়াবা ব্ৰইলাৰ মুৰ্গী আনিলে মানে এপিচ থাকে এপিচ নাথাকে তো ডাঙৰ কথা হৈ যায় আৰু তাৰপিছত খাই লৈ কিনে অকণমান ৰেষ্ট লৈ কিনে সিহঁতক দুইটাক অকণমান ৰাস্তাত ফুৰাব আনিলোঁ দুয়োটাই বাবলছবোৰেৰে খেলি আছে চাই থাকোঁ ব্লগটো শেষলৈকে বব নাযায় বব খাব অকণমান খোজকঢ়া আনিলোঁ তাক অনাৰ পিছত এয়া ওপৰলৈকে গৈ আছোঁ আৰু ওপৰত ভাবিছোঁ অকণমান টাইম স্পেণ্ড কৰোঁ কাৰণ বিৰাট গৰম চাদৰ ওপৰত ধুনীয়া বতাহ মাৰি আছিলে তাকে অকণমান ভিডিঅ' বনালোঁ আৰু ভাল লাগে বতাহ পায় বিৰাট ধুনীয়া আৰু এয়া মোৰ ফুটটো লৈ গৈছে সি মোক ফুট পিন্ধিবই নিদিয়ে মোৰ ফুটটো দেখিলে সি কাঢ়ি লৈ যায় আৰু ইয়াত আহিছে আমাৰ প্ৰিন্স মহাৰাজ সি ভিডিঅ'ত একদম আহিব বেয়া পায় আৰু এয়া সি গোটেই মোজা চোজা মানে ওলাই লৈ কিনে পিন্ধিব দিছে এই গৰমত আৰু মোক কাণফুলিযোৰ লৈ গৈছে লৈ কিনে মানে কাণত ধৰা সিও পিন্ধে কিছুমানে কয় যে ল'ৰা মানুহ এইবোৰ ছোৱালী মানুহ বস্তু দিব নোৱাৰে কিন্তু এটা কথা কৃষ্ণইতো যেতিয়া মানে কৃষ্ণৰ আমি ফটোবোৰ দেখোঁ ন তো কৃষ্ণইটোতো পিন্ধিছিলে তো কৃষ্ণইটোতো ছোৱালী হৈ যোৱা নাই চ' এনিৱেজ মানুহে কোৱাটো ৰখাব নোৱাৰি বাৰু চ' সি যোনটো ভাল পাইছে মই তাকেই কৰিব দিছোঁ বাছ সেইটোৱে কথা চ' সি সেইটোত ফূৰ্তি পাইছে ফুট ল'বলৈ দিওঁ কাণফুলিটো ল'বলৈ দিওঁ আৰু ইয়াত চাওক খুজি থাকোঁতে তাৰ এক্টিং এতিয়া সি সৰু হৈ আছে লাহে লাহে ডাঙৰ হ'লে চব নিজে বুজি পাব নহয় জানো টিভি চাই আছিলে আৰু ইভিনিং অকণমান চিকেন ৰোল আনিলে তাকে খালোঁ আৰু লোকেল চিকেন যিখিনি আছিলে মই ৰাতিলৈকে অকল ফ্ৰাই বনালোঁ আৰু কিনি আনিলে মাংস অকণমান বনোৱা মাংস বিৰাট জ্বলা আছিলে প্ৰিন্সে সেইকাৰণে দালি আৰু চিকেন ফ্ৰাইৰ লগতে খালে আৰু এজ ইউজুৱেল গ্ৰচাৰী এটা দুটা বস্তু লাগিছিলে লৈ আনিলে আৰু তেনেকৈ আমি ভাত চাতটো খালোঁৱে শুই গ'লোঁ আৰু আৰ্লি মৰ্ণিং মই অকণমান নিউজ আৰু অকণমান ভগৱানৰ গান চান লগাই দিওঁ আৰু প্ৰিন্সুক চাওকচোন সি কি ধুনীয়াকৈ হাত জোৰ কৰি কিনে শুনি আছে সি বিৰাট ভাল পায় ভগৱানৰ এইবোৰ শুনি কিনে আৰু দুপৰীয়া ভাত
ব্ৰেকফাষ্ট কৰিছিলোঁ, ভিডিঅ' কৰা নহ'ল। আৰু ইয়াত দুপৰীয়া ভাত বনাইছিলোঁ, মই ভেদাইলতা আঞ্জা বনাইছিলোঁ মাছেৰে। খাবলৈ বহুত টেষ্টি হৈছিলে, বিৰাট ভাল লাগিছিলে খাবলৈ। আৰু লগতে মই ভেদাইলতাৰ যিখিনি মানে ৰৈ যায় পাতখিনি, সেইখিনি মই পেলাই নিদিওঁ, সেইখিনি মই আটি কিনে সেইখিনি মই পকৰীত ইউজ কৰি দিওঁ আৰু ধুনীয়া পকৰী হয়। প্ৰিন্সেও খায়, প্ৰিন্সুৱেও খায়, প্ৰিন্সু বেছি ভাল পায়। চ' এয়া ইভিনিং টাইম, দেউতাক আহিলে, অহাৰ পিছতে সি ৰেডি মানে চেণ্ডেল টেণ্ডেল পিন্ধি কিনে ফুৰিবলৈ। চ' মই ক'লো অকণমান এপাক ফুৰাই আনক। চ' এওঁ বাইকতে দুয়োটাকে উঠাই কিনে ফুৰাই আনিলে অকণমান ওচৰৰ পৰাই, দুয়োটাই ফুৰি আহিলে। আৰু দোকানলৈ গৈছিলে। চ' দোকানত যাওঁতে দুটা চকলেট দুয়োটাকে দিলে, কিন্তু একচুৱেলি এই চকলেটকেইটা ভাল নহয়। মানে মই নাজানো কিয় এই চকলেটকেইটা কিবা এটা ভাল নাপাওঁ, বাট উপায় নাই, ললিপপবোৰ বাচ্ছাবিলাকে ভাল পায়েই জেনেৰেলি। চ' প্ৰিন্সক দেখি কিনে প্ৰিন্সুকো লগা হৈছে। আৰু ইয়াত দেখিছে ন, ভিতৰত মই দাঙি আনি কিনে থ'লোঁ যে চেণ্ডেল পাত সি খুলিব পৰা নাই। চ' তাৰ বৰ খং, চেণ্ডেল পাত খুলি দিব লাগে। সি মানে দেখি দেখি শিকি গৈছে যে বাহিৰত পিন্ধা চেণ্ডেল ভিতৰত আনিব নালাগে। আৰু ইয়াত চাহৰ লগত তেওঁ পেটিছ আনিছিলে, পেটিছ চাহ তেনেকৈ খালোঁ, লগত অকণমান কেকো খালোঁ আৰু বিস্কুট। তেনেকৈ আমাৰ চাহ খোৱা হৈ গ'ল। আৰু এইপিনে প্ৰিন্সক পঢ়াব লাগে, চ' সেইকাৰণে মোৰ বনাবও মন নগ'ল। চ' এওঁ অকণমান ফ্ৰাইড ৰাইচ আৰু অকণমান চিলি চিকেন লৈ আনিলে, তাকে খালোঁ। শুই থাকিলোঁ খাই কিনে। আৰু থেংক ইউ ফৰ ৱাচিং মাই ব্লগ, বাই বাই।